তই মোক বেয়া পাই আছ নেকি হাই? খং উঠা নাই, মনটোহে বেয়া লাগি আছে। বেয়া আকৌ কিয় লাগিছে? কিমান দিন তোক দেখা নাছিলো, আজি তই আহিলি। তোৰ মুখখন দেখিয়ে গম পাইছো তই কিমান কষ্ট কৰিছ। মই ইয়াত আৰামত থাকিলো আৰু তই তাত কষ্ট কৰি থাকিলি। মইতো একো সহায় কৰিব নোৱাৰিলো। মোৰ বৰ বেজাৰ লাগি আছে অ'। তই এনেই বেজাৰ কৰিছ হাই। মই মিছাকে নকওঁ, মই কষ্ট কৰিছো সঁচা, কিন্তু সেই কষ্ট কৰিবলৈ মোক কোনে সাহস দিছে জান? কোনে? তই। মই? তই আৰু আমাৰ ল'ৰাটোৰ কাৰণে মই সদায় কষ্ট কৰিবলৈ সাহস পাইছো। ভাগৰ লাগে, কিন্তু আমনি নালাগে। তোৰ মোৰ আৰু আমাৰ ল'ৰাটোৰ ভালৰ কাৰণে মই এনেকুৱা কষ্ট সদায় কৰি যাম হাই, আমনি নলগাকৈ। মই কষ্ট কৰিলেহে তহঁত ভালকে থাকিব পাৰিবি হাই। আমি খুব ভালকে থাকিব পাৰিব লাগিব হাই, খুব ভালকে থাকিব পাৰিব লাগিব। তোৰ মুখত মই সদায় হাঁহি দেখিবলৈ পাব লাগিব হাই। আৰু চকুত চকু পানী নহয়, তোৰ চকুত থাকিব লাগিব মোৰ কাৰণে ঢেৰ মানে ভালপোৱা। তই এনেকুৱা কথা ক'লে মোৰ চকু পানী ওলাই যায় অ'। তই এনেকুৱা কথা ক'লে মোৰ বৰ দুখ লাগে অ'। তই বৰ আকৰিও হাই। ভাল সময়ত মানুহে কান্দে নেকি? ভাল সময়ত মানুহে হাঁহেহে। দেচোন এবাৰ হাঁহি দে। তোৰ মৰম লগা হাঁহিটো মই বহুত দিন দেখাই নাই নহয় হাই। যা, এনেকৈ হাঁহ বুলি ক'লে হাঁহিব পাৰি নেকি? সেয়া দেখোন হাঁহিলি। তই বৰ বদমাছ হলং। আৰু যদি বদমাচি কৰিব নালাগে তেতিয়াহ'লে আজি তয়ে মোক খুৱাই দে। ঠিক আছে। দে খুৱাই দে, নহ'লে মই নাখাওঁ। খা।